নমস্কাৰ, ভালনে সকলোৰে? আজি এয়া যিটো দেখিছে জহা ধানৰ অলমষ্ট পকিলে। জহা ধানৰ খেতিৰ মাজেদি আমি অগ্নিনাভ টেম্পললৈ গৈছিলোঁ। মই, মোৰ জাজনী আৰু মোৰ ফ্ৰেণ্ড পপি। প্ৰথমতে পপিৰ ঘৰলৈ আহিলোঁ। ৰাতিপুৱা 5:30 ঘৰৰ পৰা ওলালোঁ, যোৰহাটৰ পৰা ওলালোঁ। আৰু ৰাস্তা ইমানেই ভাল হ'ল, মানে 30 মিনিট মানো নালাগিলে নেকি আহি পপি ঘৰ পালোহি। পপি ঘৰত জাষ্ট তাইক উঠাই লৈ পেলাই আমি অগ্নিনাভ টেম্পললৈ গ'লোঁ। সিহঁতৰ বোলে ভিতৰেদি শ্বৰ্টকাট আছিলে, শ্বৰ্টকাট ৰাস্তাদি লৈ গ'ল। আৰু মানে পথাৰৰ মাজে মাজে এনেকুৱা এটা সুন্দৰ পৰিৱেশো। কাৰোবাৰ ঘৰৰ আগেদি যদি গৈছোঁ, আপোনালোকে ক'ব দেই, সেইটো মোৰ ঘৰৰ আগেদিয়ে আপুনি গ'ল বুলি। বহুতে এতিয়া কমপ্লেইনো কৰিছে যে এইটো কি কয়, নজনালোঁ কিয় বুলি। অগ্নিনাভ টেম্পলৰ ওচৰতে আছিলোঁ, আপুনি জনাব পাৰিলেহেঁতেন। কি হয় জানেনে, যেতিয়া আমি যাওঁ নহয় বছৰেকৰ মূৰত ঘৰলৈ, প্ৰথমতে দিল্লীত গ'লোঁ, দিল্লীৰ পৰা হিমাচল গ'লোঁ। হিমাচলৰ কিছুমান ব্লগ আপোনালোকে দেখিছে। আকৌ হিমাচলৰ পৰা দিল্লী আহি পালোঁহি, দিল্লীৰ পৰা আকৌ যোৰহাট আহি পালোঁহি। যোৰহাটতো আপোনাৰ তেনেকৈ কেইদিনমান থাকি শিৱসাগৰলৈ যোৱা হয়। এইবাৰ অগ্নিনাভ টেম্পললৈ যাম বুলিও ভাবি থৈ দিছিলোঁ। তাৰপিছত বহুত দিনৰ আগতে ৰুণৰ শৰাই এখন আগবঢ়াই থৈছিলোঁ, মই বোলো যাম। সেইকাৰণে এইবাৰ মিলিলে গ'লোঁ। কিন্তু ইমান এটা আচলতে জানো মানে সকলোকে কণ্টেক্ট কৰা সুবিধা নহয়গৈ। কাৰণ আপোনাৰ ইলা বাইদেৱে মোক ক'লে যে সেইদিনাখন আহোঁ, আপোনাৰ কি কয় লগেই নাপালোঁ, তেনেকৈ কৈছে। কিন্তু এতিয়া কি হয়, মই সেইকাৰণে যিমান পাৰোঁ এইবাৰ ষ্টেটাছ দিলোঁ। ষ্টেটাছত মানে এইটো কি কয়, যিয়ে সুধিলে তেওঁলোকক ক'লোঁ। মনতো নাথাকে আচলতে, বহুত দিনৰ মূৰত যোৱা হয় কাৰণে। ফেমিলি মানুহবোৰো ফুৰিবলগীয়াত পৰোঁ, তাতো থাকে, চবতে মিলাবগৈ নোৱাৰি গ'লোঁ। কিন্তু মানে লগ পোৱাহেঁতেন ভাল আছিলে। কিন্তু নেক্সট টাইম মই বাৰু বহুত প্লেন প্ৰগ্ৰাম কৰি আহিম যে অ'কে, কল কৰি আহিম বা খবৰ দি আহিম দেই। এইবাৰ বাৰু নহ'লগৈ। প্ৰতিবাৰে পপি ঘৰলৈ আহোঁৱেই, পপিয়ে ধুনীয়াকৈ ৰান্ধি বাঢ়ি মোক খুৱায় আৰু মৰমৰ ছোৱালীজনী। তাৰপিছত এইবাৰ অগ্নিনাভ টেম্পললৈও তাই গ'লোঁ, মই গ'লোঁ, তাইৰ ল'ৰাটো নিয়ৰো গ'ল। তাৰপিছত বিকাশে আমাক লৈ গ'ল। খুবেই ভাল লাগিলে গৈ। টেম্পল খোলাৰ আগেয়ে মানে জাষ্ট আধা ঘণ্টাৰ আগতে আমি 7:30মান বজাত গৈ লৈ পেলাই পালোঁগৈ। তাৰপিছত ইমানেই ভাল লাগিলে, তাত যিহেতু মন্দিৰত মানে ফটো ল'ব নিদিয়ে কাৰণে মই তাৰ ফটো দেখুৱাব নোৱাৰিলোঁ। বাঁহখিনি চাওক না, কি ধুনীয়াকৈ ৰাস্তাটোত পৰি লৈ পেলাই একদম তোৰণৰ নিচিনা কৰি পেলাইছে ন। এইটো আচলতে হেৰি নেকি, কি কয়, কি বুলি কয়, ধুৰন্ধৰ ৰাস্তা নে কি ৰাস্তা যে, সেইটো যে সেই ৰাস্তাটো হপায়। ইমান ধুনীয়া মানে প্ৰাকৃতিক সৌন্দৰ্য, বতৰটোও ভাল আছিলে। তাৰপিছত আকৌ আপোনাৰ গাঁৱৰ মাজে মাজে পৰিৱেশবোৰ যে ইমান মিছ কৰোঁ। চাওক না, বাঁহখিনি কি ধুনীয়াকৈ পৰি লৈ পেলাই এনেকুৱা এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে নহয় জানো বাৰু। তাৰপিছত আৰু মই ফ্ৰণ্টত বহিছিলোঁ কাৰণে ভিডিঅ' ল'বলৈ অকণমান সুবিধা হ'ল। আপোনালোকক তাকে দেখুৱালোঁ আৰু ৰাস্তাটো কি বুলি কয়, ধুৰন্ধৰ ৰাস্তা নে কি আছিলে জানো, মোক ক'বচোন দেই, পাহৰিয়ে থাকিলোঁ। ধুৰন্ধৰ ৰাস্তাই আছিলে হপায়। ধুদৰ আলি কি যে গাই আছোঁ, ধুদৰ আলি ধুদবোৰে বনাইছিলে কাৰণে ধুদৰ আলি বুলি কৈছিলে। বা তথাপি গৈ পেলাই পালোঁগৈ আৰু আপোনালোকক। তাৰপিছত মন্দিৰৰ পৰা আহিয়ে আমি আকৌ পপিহঁতৰ ঘৰত, পপি ৰান্ধিয়ে থৈ গৈছিলে, আহি আকৌ পপিৰ ঘৰত একদম পূৰা পেট কেৰেলা দি খাই আকৌ ঘৰ পালোঁহি। কিন্তু এটা খুব সুন্দৰ দিন আছিলে, ভাল লাগিলে, মানে সঁচাকৈয়ে ভাল লাগিলে পাই, ধুনীয়া আছিলে। আৰু পপিৰ ঘৰলৈ আহিছিলোঁ। পপিয়ে মোক একদম আৰু কি বুলি কয়, ৰামভোজন হাঁহৰ মাংসৰ কোমোৰা, তাৰপিছত শ'ল মাছ দি ঔটেঙা আৰু আলু, অকণমানি পুঠি মাছৰ ফ্ৰাই, তাৰপিছত এইটো চেংমৰা কণী, তাৰপিছত এইটো হ'ল এইটো কি কয় বাও কচু, দহি কচু, এই কি কয় শ'ল মাছৰ মাথা আৰু অমিতা দি ভজা, লাই শাক, মাছৰ এইটো কি সৰু মাছৰ পাতত দিয়া, এইটো হ'ল আকৌ তিল বেঙেনা, তাৰপিছত বিলাহীৰ চাটনি, তাৰপিছত হ'ল ৰঙালাও আৰু এইটো কি কয় মটৰৰ ভাজি, আৰু এইটো আলু কি গোটা ভজা, হাঁহৰ গোটা ভজা আৰু পচলা গোটা ভজা। তাৰপিছত এয়া হ'ল এখন কি বুলি কয় যে, এখন ৰামভোজনেই হ'বনে কি ভোজন আৰু ক'ব নোৱাৰোঁ, মই নাজানো কিমান আছে। 1 2 3 4 5 6 7 8 9 10টা আৰু ঘৰৰ গোল নেমু। মই এতিয়া খাবহে লাগে আৰু। মই এতিয়া আচলতে দালিয়ে খাব লাগে, কিন্তু মই বাও কচুৰে অকণমান খাই চাইছোঁ। তাৰপিছতে আৰু চুবোৱাই নাই, মুখৰ লোভ পানী পৰিলেই পেট ভৰ্তি যদিও। ঘৰৰ মিঠা ন, নালাগে, আজি বৰ জ্বলা খাইছোঁ। বৰ সেই অমিতাকেইটা বৰ মিঠা।
অমিতা লৈ যাব লাগিব দেই পৰি বুজিছা নাই চেংমৰা এইটো খাই লওঁ কণী আৰু চেংমৰা ঐ বৰ মজা হৈছে আইতাক কোৱা দেই এইটো পাতত দিয়া মাছটো কি ক'ম আৰু এইটো অকল হেৰি ঘৰত আহিলেহে খাব পাৰি পপী ঘৰত আহিলেহে খাব পাৰি আৰু এইখন আৰু হা এইটো গোল নেমু চেপা কি কয় দালিকণ আৰু ইয়াৰ চাটনি কি খাওঁ কি নাখাওঁ অৱস্থা যে অকল পপীয়েহে পাৰে আৰু মোক পপীয়েহে পাৰে নাখাওঁ এতিয়া আচাৰ এইটো বিৰাট ধুনীয়া সাংঘাতিক ধুনীয়া তই জানে ধুনীয়া বুলি ক'লে যে মই না নকওঁ সেইকাৰণে বৰ বিৰাট ধুনীয়া তুমি খাই চোৱা মোক ক'বা তাৰপিছত আপুনি খাই পইচা নাখায় আৰু এটা কথা কলপাতত খালি আহিছা কলপাত ছিঙি আনিছোগে ঘৰৰ পৰা আৰু কি খাবহে লাগে আৰু আজি কয় হ'ল আজি আমি এই কি কয় পপী তাৰপিছত পৰি মোৰ জা আমি গোটেই তিনিজনী ৰাতিপুৱা 5টাতে ওলাইছোঁ আৰু ওলাই পেলাই আমি অগ্নিনাভ মন্দিৰলৈ গৈছোঁ তাৰপিছত অগ্নিনাভ মন্দিৰৰ পৰা আমি ক'লৈ গৈছোঁ এই কি কয় চাইবাবা টেম্পললৈ গৈছোঁ চাইবাবা টেম্পলৰ পৰা আমি শিৱদৌললৈ গৈছোঁ শিৱদৌলৰ পৰা আমি তাৰপিছত এইটো কি কয় আমি কি কয় খাবলৈ গৈছোঁ হয় নাই খালোঁ খাই বৈ আকৌ গৌৰীসাগৰত আমি একদম শাক পাচলি বজাৰ কৰি আহিছোঁ মঙলবৰীয়া বজাৰ কৰি আহি তাৰপিছত পপীয়ে বনাই থৈছিলে একদম পিঠা ম'হৰ দৈও কিনি আনিছোঁ আকৌ দেই তাৰপিছত ম'হৰ দৈ কিনি আনিছোঁ লোভীয়া মানুহৰ লোভীয়া কথা আৰু ম'হৰ দৈ আনিছোঁ তিল পিঠাৰ লগত তাৰপিছত খুব টকা দি পাই খাইছোঁ তাৰপিছত সেই খাই উঠি হৈছে তাই আৰু আকৌ এইখিনি যেনিবা তাই ৰাতিপুৱা বনাই থৈ গৈছিলোঁ দেহি এইবোৰ গৰম কৰি এতিয়া খাবলৈ গৈছে মানে খায়ে আছোঁ কাহামৰি চেংমৰাটো যে খাবলৈ কেনেকুৱা মজা হৈছে মানে মই আগতে খাই পোৱা নাই সদায় দেখোঁ কিন্তু মানে খাই পোৱা নাই বৰ মজা হৈছে বৰ মজা হৈছে ন মানে ক'ব পাৰি ন আপোনালোকে খাই পাইছে নাই তাই মোক খালি কটাটো দেখুৱাই দিবা কাইটটো এনেকৈ গুচাব লাগে নেকি মই এতিয়া খাওঁ আৰু ন মই খাওঁ আপোনালোকক দেখালোঁ মোৰ আপ্যায়ন কেনেকুৱা চলিছে চাৰিঙত তাৰপিছত আৰু কি কয় নম্বৰ পাইছোঁ নাই লাগে নম্বৰ মানে 100তকৈও বেছি কিন্তু হেৰি ভালে আছে চাগে আপোনালোক মোৰ আৰু অসমৰ ট্ৰিপ তোমাৰ হেৰি অকণ দিছিলে নালাগে আপোনালোকে ভালে থাকক আকৌ সোনকালে এটা ভিডিঅ' লৈ পেলাই আহিম তেতিয়াহ'লে দেই বাই বাই